নমস্কাৰ ফ্ৰেণ্ডছ, সাধাৰণ জ্ঞানৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ডিছকাশ্যন কৰিম মষ্ট ইম্পৰ্টেণ্ট 20টা MCQ কুৱেশ্যনছ, যিকেইটা নেকি সকলো ধৰণৰ এক্সাম, থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড, আছাম পুলিচ, যিকোনো ধৰণৰ এক্সামৰ বাবে অতি গুৰুত্বপূৰ্ণ। বলকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ প্ৰথম কুৱেশ্যন দিয়া আছে, মানৰ প্ৰথম আক্ৰমণ হয় কেতিয়া? অপশ্যনবোৰ দিয়া আছে 1815, 1817, 1819, 1821। আৰু ইয়াৰ শুদ্ধ এনচাৰটো হ'ব খ 1817 চনত মানৰ প্ৰথম আক্ৰমণ হৈছিলে। মানে তিনিবাৰ অসম আক্ৰমণ কৰিছিলে। প্ৰথম আক্ৰমণ কৰিছিলে 1817, দ্বিতীয় কৰিছিলে 1819, তৃতীয় কৰিছিলে 1821। এবছৰ বাদ দি মানে তিনিবাৰ আক্ৰমণ কৰিছিলে। মানক আমন্ত্ৰণ কৰিছিলে অসমলৈ বঙ্কিমচন্দ্ৰ বৰফুকনে। মান আৰু ইংৰাজৰ মাজত যিখন চুক্তি হৈছিলে এইখনক ইয়াণ্ডাবু সন্ধি বুলি কোৱা হয়। আৰু এই সন্ধিটো হৈছিলে 1826 চনৰ 24 ফেব্ৰুৱাৰী। মনত ৰাখিব, এইটো ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিলে? অপশ্যনবোৰ দিয়া আছে অশোক, বৃহদত্ত, চন্দ্ৰগুপ্ত মৌৰ্য, দ্বিতীয় চন্দ্ৰগুপ্ত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব চন্দ্ৰগুপ্ত মৌৰ্য আছিলে মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিলে? অপশ্যনবোৰ দিয়া আছে 1769, 1770, 1780, 1788। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ক 1769 চনত হৈছিলে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, মূলা গাভৰু কাৰ পত্নী আছিলে? অপশ্যনবোৰ দিয়া আছে ফ্ৰাংচেংমুং বৰগোহাঁই, কংচেং বৰগোহাঁই পাত্ৰ, নুমলী বৰগোহাঁই, আতন বুঢ়াগোহাঁই। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ক ফ্ৰাংচেংমুং বৰগোহাঁই। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, ৰুক্মিণী হৰণ কৰা পুৰুষগৰাকী কোন আছিলে? অপশ্যনবোৰ দিয়া আছে অনিৰুদ্ধ, বেদনিধি, শিশুপাল, শ্ৰীকৃষ্ণ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব শ্ৰীকৃষ্ণ ৰুক্মিণীক হৰণ কৰিছিলে। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, বান ৰজা কোন দেৱতাৰ ভক্ত আছিলে? অপশ্যনবোৰ দিয়া আছে বিষ্ণু, ইন্দ্ৰ, বৰুণ, শিৱ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ঘ শিৱৰ ভক্ত আছিলে বান ৰজা। নেক্সট কুৱেশ্যন, প্ৰাগজ্যোতিষ ৰাজ্যৰ প্ৰথম ৰজা কোন আছিলে? অপশ্যনবোৰ দিয়া আছে হটক অসুৰ, সম্বৰ অসুৰ, মহিৰংগ দানৱ, নৰকাসুৰ। ইয়াৰ শুদ্ধ এনচাৰ হ'ব গ মহিৰংগ দানৱ। মনত ৰাখিব গাইজ, এইটো বহুতবাৰ এক্সামত অহা দেখা গৈছে। APR 2022 আহিছিলে এইটো। নেক্সট কুৱেশ্যন, বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন আছিলে? অপশ্যনবোৰ দিয়া আছে ভাস্কৰ বৰ্মন, পুষ্য বৰ্মন, বল বৰ্মন, জ্যোতি বৰ্মন। ইয়াৰ শুদ্ধ এনচাৰ হ'ব খ পুষ্য বৰ্মন আছিলে বৰ্মন বংশৰ প্ৰতিষ্ঠাপক। নেক্সট কুৱেশ্যন, গুপ্ত বংশৰ প্ৰতিষ্ঠাতা কোন আছিলে? অপশ্যনবোৰ দিয়া আছে শ্ৰীগুপ্ত, প্ৰথম চন্দ্ৰগুপ্ত, ঘটোৎকচ গুপ্ত, ৰামগুপ্ত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ক শ্ৰীগুপ্ত আছিলে গুপ্ত বংশৰ প্ৰতিষ্ঠাতা। নেক্সট কুৱেশ্যন, কলিংগ যুদ্ধ কৰা মৌৰ্য সম্ৰাটগৰাকী কোন আছিলে? অপশ্যনবোৰত দিয়া আছে অশোক, চন্দ্ৰগুপ্ত মৌৰ্য, বিন্দুসাৰ, জলৌক। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ক অশোক আছিলে কলিংগ যুদ্ধ কৰা প্ৰথমজন মৌৰ্য সম্ৰাট। নেক্সট কুৱেশ্যন, মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিলে? অপশ্যনবোৰত দিয়া আছে বিন্দুসাৰ, মহামতী অশোক, চন্দ্ৰগুপ্ত মৌৰ্য, বৃহদত্ত। ইয়াৰ শুদ্ধ এনচাৰ হ'ব খ মহামতী অশোক। ইয়াৰ শুদ্ধ এনচাৰ হ'ব গ চন্দ্ৰগুপ্ত মৌৰ্য আছিলে মৌৰ্য বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা। নেক্সট কুৱেশ্যন, অৰ্থশাস্ত্ৰ নামৰ গ্ৰন্থখনৰ ৰচক কোন আছিলে? অপশ্যনবোৰত দিয়া আছে মেগাস্থেনিছ, কৌটিল্য, প্লুটাৰ্ক আৰু কালিদাস। ইয়াৰ শুদ্ধ এনচাৰ হ'ব খ কৌটিল্য আছিলে অৰ্থশাস্ত্ৰৰ ৰচক। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, ভাৰতৰ লগত আটাইতকৈ দীঘল আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা শ্বেয়াৰ কৰিছে কোনখন দেশে? অপশ্যন দিয়া আছে চীন, বাংলাদেশ, পাকিস্তান, অপৰ এটা নহয়। ইয়াৰ শুদ্ধ এনচাৰ হ'ব বাংলাদেশ, অপশ্যন খ বাংলাদেশে ভাৰতৰ সৈতে বেছিকৈ বৰ্ডাৰ শ্বেয়াৰ কৰিছে। নেক্সট কুৱেশ্যন, অসমৰ নেপোলিয়ন বুলি কোনজন আহোম ৰজাক কোৱা হয়? অপশ্যনবোৰ দিয়া আছে চুহুংমুহুং, গদাধৰ সিংহ, প্ৰতাপ সিংহ, চক্ৰধৰ সিংহ। অসমৰ নেপোলিয়ন বুলি কোৱা হয় চুহুংমুহুং। মনত ৰাখিব, ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয় সমুদ্ৰগুপ্তক। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, অসমৰ কোনখন অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত? অপশ্যনবোৰত দিয়া আছে পবিতৰা অভয়াৰণ্য, সোণাই ৰূপাই অভয়াৰণ্য, গৰমপানী অভয়াৰণ্য, চক্ৰশিলা অভয়াৰণ্য। ইয়াৰ শুদ্ধ এনচাৰ হ'ব চক্ৰশিলা অভয়াৰণ্য সোণালী বান্দৰৰ বাবে বিখ্যাত। নেক্সট কুৱেশ্যন দিয়া আছে আমাৰ, অসম আক্ৰমণ কৰা প্ৰথমজন মোগল আক্ৰমণকাৰী কোন আছিলে? অপশ্যনবোৰ দিয়া আছে মহম্মদ ইবন বখতিয়া, বাবৰ, জাহাংগীৰ, ঔৰংগজেব। ইয়াৰ শুদ্ধ এনচাৰ হ'ব ক মহম্মদ ইবন বখতিয়াই প্ৰথম অসম আক্ৰমণ কৰিছিলে। নেক্সট কুৱেশ্যন, লাষ্ট কুৱেশ্যন, আহোম আৰু মোগলৰ মাজত শেষ যুদ্ধখন কোন চনত আৰু ক'ত অনুষ্ঠিত হৈছিলে? অপশ্যনবোৰত দিয়া আছে 1681 চনৰ পঞ্চৰত্ন নামৰ ঠাইত, 1681 চনৰ পাণ্ডু নামৰ ঠাইত, 1681 চনৰ ইটাখুলি নামৰ ঠাইত, অপৰ এটা নহয়। ইয়াৰ শুদ্ধ এনচাৰ হ'ব চি
চিটো হ'ব ইয়াৰ ইটাখুলি নামৰ ঠাইত 1681 চনত হৈছিলে। এইটো আছিলে আজি লাষ্ট কুৱেশ্যন। থেংক ইউ।